আকৌ এবাৰ নিজকে পুৰি পেলোৱাৰ ইচ্ছাত। কবি প্ৰণৱ কুমাৰ বৰ্মন। আকৌ এবাৰ নিজকে পুৰি পেলোৱাৰ ইচ্ছাত শাল বননিখন মই জ্বলাই দিলোঁ। মোৰ আত্মাৰ সেউজীয়া ভাটৌটো উৰি গ'ল নদীময় আকাশৰ ফালে। এনেদৰে কেতিয়াবা কেতিয়াবা মই আত্মহত্যা কৰোঁ জীয়াই থকাৰ অমল তাগিদাত। মই মাজে মাজে জীয়াই থাকোঁ ভালপোৱাৰ গছ পুলি ৰুই পদূলি মুখত, ঘৰ মোৱা গধূলিৰ বগলী জাকৰ শেষ কণ ধৱলত। জীয়াই থকাৰ ইচ্ছাৰ জোখাৰে দুখৰ দুখৰ প্ৰেমৰ ইটাৰে মোৰ ঘৰ, যি ঘৰত মই নাথাকোঁ। মই জ্বলাই দিলোঁ শতিকাৰ গৰ্বকণ্ঠ সালনি আৰু তাক আল ফুলে আৱৰি ৰখা আকাশ। নিজৰেই ভস্মত মোৰ জি উঠাৰ আকাংক্ষা। মোৰ প্ৰিয়তম নদীয়েদি ছায়ামায়া কোন ভটিয়াই যায়। হেৰা চিনাকি নে অচিনাকি, শুনাচোন শুনা, পাৰ চাপা লৈ যোৱা শটো মোৰ শটো নি কি কৰিবা? আছে জানো তাত বৰিদ্ৰুম? জ্ঞান বৃক্ষৰ ফল নালাগে, দুডালমান খৰি যোগাৰ কৰি দিবা, ময়েই জ্বলাই দিম মোৰ অৰ্ধবিতাৰিত শটো।